কেতিয়াবা আপোনালোকে ৰছী টানা খেল দেখিছেনে? বহুতে চাগে খেলিও পাইছে। আৰু দৌৰাটো খেলি নোপোৱা মানুহ প্ৰায় নায়েই। আৰু ফুটবলটো প্ৰায় সকলো মানুহে ভাল পায়, সকলো মানুহৰে প্ৰায় প্ৰিয় খেল। আৰু এটা খেল আছে শ্ল' চাইকেল ৰেচ বুলি। এই খেলটোত আকৌ বিজয়ী হ'বৰ বাবে সকলোতকৈ শেষত গৈ পাব লাগে, তেতিয়াহে বিজয়ী হয়। এতিয়া আপোনালোকে ভাবিছে চাগে মই বা এইবোৰ কথা কিয় কৈ আছোঁ। আহকচোন অলপ ভাবি চাওঁ এইবোৰ কথা কিয় বা কৈ আছোঁ। ৰছী টানা খেলত কি হয়, দুটা গ্ৰুপ থাকে আৰু দুইটা গ্ৰুপতে সমান সমান মানুহ থাকে। মাজত এডাল ৰছী দিয়া হয় আৰু ৰছীডাল দুইটা গ্ৰুপে নিজৰ ফালে টানে। যিজনে সেই ৰছীডাল টানি নিজৰ ফালে আনিব পাৰে সেই গ্ৰুপটোৱে বিজয়ী হয়। দৌৰাত আকৌ অলপ বেলেগ। দৌৰাত কি হয়, যিজনে এইটো মূৰৰ পৰা আনটো মূৰলৈকে প্ৰথমতে দৌৰি শেষ কৰিব পাৰে, বাকীবিলাকক চেৰ পেলাই, বাকীবিলাকক পিছ পেলাই প্ৰথমতে সেই মূৰটো পাব পাৰে, সেইজনে বিজয়ী হয়। ফুটবলত আৰু অলপ বেলেগ। ফুটবলত কি হয়, এটা গ্ৰুপে বিৰোধী পক্ষৰ যিখন বেৰা থাকে, যিখন ৱাল থাকে, সেইখন পাৰ কৰি যেতিয়া বিৰোধী পক্ষৰ গ'ল পোষ্টত গ'ল দিব পাৰে, তেতিয়াহে বিজয়ী হয়। শ্ল' চাইকেল ৰেচৰ কথাটো আপোনালোকক ক'লোৱে। শ্ল' চাইকেল ৰেচত কি হয়, যিজনে লাহে লাহে চাইকেল চলাই চবতকৈ শেষত গৈ পায়, সেইজনহে বিজয়ী হয়। ইয়াৰ পৰা আমি কি শিকিলোঁ, যে প্ৰত্যেকটো খেলৰে বেলেগ বেলেগ নিয়ম আছে, প্ৰত্যেকটো খেলৰে বেলেগ বেলেগ বিশেষত্ব আছে। প্ৰত্যেকটো খেলত বিজয়ী হ'বৰ বাবে তাৰ বিশেষত্ববিলাক বেলেগ বেলেগ। ঠিক আমাৰ জীৱনটো ঠিক তেনেকুৱাই। আমাৰ সকলোৰে নিজৰ বেলেগ বেলেগ কিবা এটা বিশেষত্ব আছে, সকলো মানুহৰে বেলেগ বেলেগ বিশেষত্ব আছে। কোনোবাই যদি গান গাই ভাল পায়, কোনোবাই আকৌ নাচি ভাল পায়, কোনোবা যদি আকৌ পঢ়াত ভাল, কোনোবা আকৌ খেলাত ভাল। আমাৰ কি প্ৰব্লেম হৈ আছে, আমি সেই বিশেষত্বটো উলিয়াব নোৱাৰোঁ। যদি আমি সেই বিশেষত্বটো উলিয়াব পাৰোঁ, তেন্তে আমি জীৱনত সফল হোৱাত আমাক কোনেও ৰখাব নোৱাৰে। গতিকে আমি সেই নিজৰ বিশেষত্বটো উলিয়াব চেষ্টা কৰিব লাগে। আমি কিহত পাকৈত, আমি খেলত পাকৈত, নে আমি পঢ়াত পাকৈত, নে আমি নাচত পাকৈত, নে আমি গানত পাকৈত। যদি আমি সেইটো সোনকালে বিচাৰি উলিয়াব পাৰোঁ, তেন্তে আমাক জীৱনত সফল হোৱাত কোনেও ৰখাব নোৱাৰে। ধন্যবাদ।